ভাৰতৰ এনেকুৱা মানুহ খুব কমে দেখা যাব যিয়ে নেকি নকিয়া ফোনৰ কথা শুনা নাই। নকিয়া ফোন সকলোৱে প্ৰায় ব্যৱহাৰ কৰিছিল, কাৰণ সেই সময়ত কেৱল নকিয়া ফোনে বেছি চলিছিল আৰু বহুত মানুহে পাৰচেজ কৰিছিল বা কিনিছিল। কিন্তু আপোনালোকে জানেনে নকিয়া কোম্পানী পোনপ্ৰথমতে কি সামগ্ৰী বা কি প্ৰডাক্ট লৈ বজাৰত লঞ্চ হৈছিল বা আৰম্ভ হৈছিল? যদি নাজানে তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাওক। ভিডিঅ'টো সৰু, সম্পূৰ্ণ চাওক। নকিয়া কোম্পানী 1865 চনত পোনপ্ৰথমতে লঞ্চ হৈছিল ইলেক্ট্ৰনিক বাল্ব আৰু ইৰেজাৰ মানে ৰবৰৰ সৈতে। পিছত 1990 চনত নকিয়া কোম্পানীয়ে পোনপ্ৰথমবাৰৰ বাবে মোবাইল ফোন মুকলি কৰিল বজাৰত, আৰু সেই সময়ত নকিয়া কোম্পানীৰ মোবাইল ফোনবোৰ বহুত চলিছিল। 2006 চনৰ পৰা 2015 চনৰ ভিতৰত কোনো ধৰণৰ কোম্পানীয়ে নকিয়া মোবাইল ফোনৰ লগত টক্কৰ দিব পৰা সাহস কৰা নাছিল। কিন্তু হঠাৎ নকিয়া কোম্পানী বন্ধ হোৱাৰ কাৰণ কি? নকিয়া কোম্পানী বন্ধ হোৱাৰ কাৰণ এটাই, সেইটো হ'ল যে নকিয়া কোম্পানীৰ মোবাইল ফোনবোৰত কেৱল উইণ্ডোজ ছিষ্টেম আছিল, এণ্ড্ৰইড ছিষ্টেম নাছিল। এণ্ড্ৰইড ছিষ্টেম মুকলি কৰিলে তেতিয়া বহুতো ধৰণৰ মোবাইল কোম্পানীবোৰে সিহঁতৰ মোবাইল ফোনবোৰত, পিছত যেতিয়া গুগলে এণ্ড্ৰইড ছিষ্টেম ইনষ্টল কৰিলে আৰু বজাৰত মুকলি কৰিলে, তেতিয়া কাষ্টমাৰবোৰে বা গ্ৰাহকে বহুত এণ্ড্ৰইড ছিষ্টেমটো পচন্দ কৰিলে, আৰু তেতিয়া লাহে লাহে নকিয়া কোম্পানী ডাউনলৈ গতি কৰিলে। নকিয়া কোম্পানী বন্ধ হোৱাৰ এটাই কাৰণ যে নকিয়া কোম্পানীৰ মোবাইল ফোনবোৰত কোনো ধৰণৰ এণ্ড্ৰইডৰ ছিষ্টেম নাছিল, প্লে ষ্ট'ৰৰ ছিষ্টেম নাছিল। কাৰণ প্লে ষ্ট'ৰত যিমানবোৰ এপছ আছে সেই সকলোবোৰ এপছ এণ্ড্ৰইডৰ, উইণ্ডোজৰ কাৰণে নহয়। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে, আৰু এনেকুৱা ভিডিঅ' যদি আপোনালোকে চাব বিচাৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব। থেংক ইউ ছ' মাছ।